हेलो फ्रेंड्स, आज आमी बनाबले लैसु लोकेल चिकेन। तार कारणे 4टामान पियाज काटि लैसु, आलू लैसु, आदा নহৰু অলপ আৰু আমাৰ ঘৰতে হোৱা জলকীয়া। এতিয়া মাংসখিনি ভালদৰে ধুই লৈছো। ইয়াত আমি গুটেইখিনি দি লম। आलू, पियाज, आदा নহৰু पेस्ट আৰু জলকীয়া पेस्ट। আমি বেছিকৈ জলকীয়া নাখাওঁ, সেই কাৰণে অলপ কমাই লৈছো। অকমান মিঠাতেল দি লৈছো। এতিয়া আমি নিমখ সোৱাদ অনুসাৰে দিলম। হালধি দিলম। তাৰ পিছত গুটেইখিনি ভালদৰে আমি মিক্স কৰি লম। আনফালে কেৰাহী এখন আমি গেছত পাতি ৰাখিছো আৰু তাত তেল দি গৰম হ'বলৈ দিছো। যিহেতু আজি পিতৃ দিৱস, সেয়েহে আমি দুপৰীয়া সাজ লোকেল চিকেনেৰে খাম বুলি ভাবিছো। মোৰ এইখিনি ভালদৰে মিক্স কৰি হৈ গ'ল। এতিয়া কেৰাহীখনত তেলটো গৰম হৈছে নে চাই লওঁ। তেল গৰম হৈ গ'ল। ইয়াত গোটা জিৰা অলপ দি দিছো আৰু পাঁচফোৰণ অলপ দি দিছো। এতিয়া আমি ইয়াত মাংসখিনি দি দিম। খুব সাৱধানে মাংসখিনি দিবলগীয়া হৈছে, যিহেতু মই প্ৰথমকৈ ইউটিউব চেনেল খুলিছো। মোবাইলটো অকমান আঁতৰত ৰাখি লৈছো। মাংসখিনি লাৰিলো ভালকৈ ঢাকোন এখন দি। এতিয়া ইয়াত মছলা দি দিম। ৰেড চিলি অলপ, জিৰা পাউডাৰ অলপ, চিকেন মছলা, মিট মছলা। এতিয়া মছলা গুটেইখিনিয়ে মই এড কৰি লম আৰু ভালদৰে লৰাই থাকিম। মাংসখিনি ভালদৰে ভজা হৈ গৈছে, শুকাই গ'ল। এতিয়া লোকেল মুৰ্গী মই অকণমান পনীয়া খাই ভাল পাওঁ, সেয়েহে 2 গিলাচ পানী ইয়াত যোগ কৰিম। মাংসখিনি হৈ গৈছে প্ৰায়। এতিয়া এতিয়া মই ইয়াতে
গৰম মছলা গুড়ি কৰি থোৱা আছিলে সেইখিনি দি দিম। হৈ গ'ল, এতিয়া আমি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।